কলিয়া ঐ ডাৱৰে জানো আকাশনি চানিলে ঐ দিশৰ বুকুৰ বুৰালে বানে যৌৱনৰে পথাৰখন জানো মৰমেৰে চানিলে ঐ তোমাক আপোন কৰিবৰ মনে। বিহু গীতটি হৈছে আমাৰ অসমৰ আটাইতকৈ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ ভাগৰ, জুবিন দাৰ ভাগৰ। যদি ভাল লাগে আপোনালোকক জুবিন গাৰ্গক, ভিডিঅ'টো লাইক এটা কৰি যাব। মই বাৰু ভালকৈ গাব নাজানো, ত' এনেই গুণগুণালোঁ। আৰু গুণগুণাৰ কাৰণটো হৈছে আজি ৰাতিপুৱাৰ পৰা বৰষুণ দি আছে, কলীয়া মেঘে দিছে নে কেনেকুৱা, আকাশখন পূৰা চানি ধৰি ৰাখিছে। আৰু তেনেকুৱা ধৰণৰ আৰু বিহু পাইছেই ন, বিহু পোৱাৰ লগে লগে মোৰ কোনোবা নাই যদিও মনত পৰেচোন, সেইকাৰণে বিহু গীতটো গান গুণাই দিলোঁ। চ' আজি ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি মই আশা কৰিলোঁ। আৰু যদি ভিডিঅ'টো চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ, আৰু মোৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে অন্য ভিডিঅ'লৈ সদায় পাই থাকে। আৰু আজি হৈছে 4 এপ্ৰিল আৰু এতিয়া বাজি আছে 4টা। ৰাতিপুৱাৰ পৰা বৰষুণ দি থকাৰ বাবে ভিডিঅ'টো তেনেদৰে আৰম্ভ কৰিব পৰা নহ'ল। আৰু এতিয়া যাওঁ দোকানলৈ, দোকানৰ পৰা কিবা কিবি আনিবলগীয়া হৈছে। ব'লক আপোনালোককো লৈ যাওঁ, ভিডিঅ'টো চাই থাকিব। চ' মোৰ এনফিল্ডত উঠি পিনি এতিয়া লাহে লাহে মিহিকৈ আহি আছোঁ। এইফালে বতাহ ফিকে মাৰি আছে, কোমল কোমল বতাহ। চ' ভাল লাগিছে। আৰু এটা ঝলক দেখাই দিছোঁ আপোনালোকক, চাই লওক পৰিৱেশটো কেনেকুৱা হৈ আছে। দোকানৰ পৰা আহিলোঁ, দোকানৰ পৰা আহি মেলি পিছফালে গৈছিলোঁ, চাইছিলোঁগৈ তিতাকেৰেলা আছে নেকি, তিতাকেৰেলা নাই। আৰু এইফালে আহোঁতে পিছফালে খুৰীহঁতৰ ঘৰত অকণমান সোমাই দিলোঁ এইফালে এয়া। তাৰপৰা এতিয়া দোকানত অলপ সোমাই বহোঁগৈ। তাৰপৰা চাওঁচোন কি কৰোঁ, কাৰেণ্টটো নাই, এইফালে বতৰো ডাৱৰীয়া, কিমান আগবঢ়াব পাৰোঁ ভিডিঅ'টো। তো সেয়াই চাই থাকিব আপোনালোকে। সেয়া খুৰীহঁতৰ ঘৰৰ পৰা আহি পদূলিমুখত ৰৈ আছোঁ। পদূলিমুখত মানে মোৰ দোকানৰ মুখত, সেয়া দোকান সেইখনৰ মুখতে আন্ধা মুন্ধা কৰি আহিছে। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিম বুলি ভাবিছোঁ, কাৰণ কেলৈ বৰষুণৰ কথা আছে, বেটেৰীৰ কথা আছে, কাৰেণ্টৰ কথা আছে, কোনো ঠিক নাই, একো গেৰাণ্টি নাইকিয়া হৈ গৈছে বাৰিষা যিহেতু। চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰি দিওঁ। কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে টিল এণ্ড টাটা, বাই বাই। যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰিব। চেনেলটো যিসকলে নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাব। কাইলৈ এটা নতুন ভিডিঅ' লগ পোৱা আশাৰে বাই বাই।